চুকুৱালী বুলি ক'লে মানে নতুনকৈ আৰু মই আমাৰ অসমৰ ৰাইজক নতুনকৈ ক'ব নালাগে। চুকুৱালী এক ট্ৰেণ্ডিং টপিক হয়। চুকুৱালী বুলি ক'লে সকলোৱে জানে, অকণমানি বাচ্চাটো আজিকালি চুকুৱালীৰ বিষয়ে হয়তো জানে। এই চুকুৱালী আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান হওক বা বিভিন্ন ধৰণৰ কাৰ্যসূচীত তেওঁ আমন্ত্ৰণ জনায় আৰু লগতে আমাৰ তেওঁ শিৱসাগৰলৈও তেওঁ আমন্ত্ৰণ জনাইছিলে। গতিকে চুকুৱালী বুলি ক'লে মানে এক বহলকৈ আৰু কাকো কোৱাৰ প্ৰয়োজনবোধ নহয়। তেওঁ যিবিলাক কথা কয়, যিবিলাক হাস্যমধুৰ কথা কয়, নিশ্চয় সকলোৱে হয়তো শুনি ভাল পায়। সেইবাবেতো চুকুৱালীক মাতে। তেওঁ এক ট্ৰেণ্ডিং বুলি ক'ব লাগিব। চুকুৱালী বুলি ক'লে মানে বিখ্যাত, তেওঁ এজন ফেমাছ বুলি ক'ব লাগিব, সকলোৱে চিনি পোৱা এজন ব্যক্তি। গতিকে চুকুৱালী বিভিন্ন সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো তেওঁ কথা বতৰা সাক্ষাৎকাৰ কৰা হয়তো দেখা পাইছোঁ। বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া মাধ্যমত তেওঁ সাক্ষাৎ কৰাৰ বাবে মাতে আৰু লগতে তেওঁ এক কি হৈছে ট্ৰেণ্ডিং হৈ পৰিছে, অৰ্থাৎ তেওঁক সকলোৱে ৰাইজে চিনি পায় বা জানি আহিছে। আৰু সেইখনত কি হৈছে কিছুমান ব্যক্তি ভেদে কি হৈছে চুকুৱালীক আমন্ত্ৰণ জনায় আৰু লগতে তেওঁৰ লগত সাক্ষাৎকাৰো অৱতীৰ্ণ হয়। তাৰপিছত কি হৈছে, এতিয়া যেতিয়া আমাৰ চুকুৱালী যেতিয়া আমাৰ পঞ্চায়ত ইলেকশ্যন হ'ল, পঞ্চায়ত ইলেকশ্যনত তেওঁ কিছুমান ভাষণ দিয়া পৰিলক্ষিত হ'ল আৰু ভাষণবিলাকত তেওঁ যিখিনি বিৰূপ মন্তব্য কৰিলে, আচলতে এই বিৰূপ মন্তব্যবিলাক তেওঁ হাঁহি খুৰাকৰ বাবে যে কৰিছে তেনেধৰণৰ নহয়। আচলতে তেওঁ বিৰূপ মন্তব্য ঔৰংগজেবৰ নাম কৈ মা কামাখ্যাৰ মাটি তেনেধৰণৰ মন্তব্যবিলাক আগবঢ়াইছে। লগতে তেওঁ আগবঢ়াইছে যি আমাৰ আহোমসকলে কি কৰি থৈ গ'ল আৰু আহোমসকলৰ অৱদান কি আছে, তেনেধৰণৰ যিবিলাক মন্তব্য, আচলতে এই মন্তব্যবিলাক ভাল নালাগিল। তেওঁ হাঁহিৰ বাবে কিছুমান কথা কয়, অৰ্থাৎ তেওঁ ইংৰাজীত যিবিলাক ভাষণ দিয়ে এইবিলাক হাঁহিৰ বাবে কিছুমান কথাবিলাক কয়, এইবিলাক বা আমি কয় বুলি মানি লওঁ। কিন্তু তেওঁ যিখিনি বক্তব্যবিলাকে যাতে কোনোবা এখিনিত আমাৰ অসমক আমাৰ আহোমসকলৰ যি লাচিত বৰফুকনক, যি মা কামাখ্যাক যে কোনোবা এখিনিত যে আঘাত দিছে তেনেধৰণৰ হয়। যেনেধৰণে আমাৰ মা কামাখ্যা বা বীৰ লাচিত বৰফুকন আহোমসকলক যেনেদৰে তেওঁলোক তিৰস্কাৰ কৰি তেওঁ কথাবিলাক ক'লে, এই কথাবিলাক আচলতে গ্ৰহণযোগ্য নহয়। এজন ব্যক্তি যি ব্যক্তি হাঁহি খোৱাক জন্মাবৰ বাবে তেওঁ কিছুমান কথাবিলাক কয়, ৰাইজৰ আগত কয়, সেইবাবে সকলোৱে চিনি পায়, সকলোৱে জানি আহে আৰু সকলোৱে তেওঁক নিমন্ত্ৰণ জনায়। তেনেক্ষণত এজন ভাল ব্যক্তি, অৰ্থাৎ ভাল তেওঁ হাঁহি খোৰাক জন্মৰ এজন ব্যক্তি হিচাপে তেওঁ সকলোৱে চিনি পায় আৰু কেতিয়াবা মানুহৰ মনোৰঞ্জন লাগে আৰু মনোৰঞ্জনৰ বাবে কি হৈছে কিছুমান ব্যক্তিভেদে সেই চুকুৱালীৰ লগত চুকুৱালী কি হৈছে কথাবিলাক তেওঁ শুনে বা তেওঁ সেই চুকুৱালী কথাবিলাক তেওঁলোকে শুনিবলৈ বিচাৰে। আৰু তেনেক্ষণত এই এজন যিজন চুকুৱালীয়ে ইমান সকলোৱে ৰাইজৰ সমবেদনা পোৱাৰ পাছত আৰু এনেক্ষণত কি হৈছে এই ব্যক্তিজনে এনেধৰণৰ মন্তব্য, যি আমাৰ লাচিত বৰফুকনে হওক বা আহোমসকলৰ যি মা কামাখ্যাৰ ওপৰত এনেধৰণৰ বিৰূপ মন্তব্য, আচলতে শোচনীয় মন্তব্য তেওঁ কৰাটো গ্ৰহণযোগ্য নহয়। আমি এটা কথা ক'ব বিচাৰোঁ, চুকুৱালীক আমাৰ উচ্চ আসন দিছোঁ আমি, TRP দিয়াৰ দৰে হৈছে আমাৰ ছ'চিয়েল মিডিয়া মাধ্যমবোৰে। চুকুৱালী এজন যি আমাৰ ধুবুৰী এজন ব্যক্তি আৰু এই ব্যক্তিজনক আমি এতিয়া ফেমাছ কৰি দিছোঁ। আমি ফেমাছ কৰাৰ পাছত তেওঁ যিখিনি মন্তব্য কৰিলে, আচলতে এই মন্তব্যবিলাক আচলতে ভাল নালাগিল আৰু তেওঁ এতিয়া এখন চাহ দোকানো দিছিলে আমাৰ দিছপুৰত আৰু সকলোৱে তেওঁক আদৰি লৈছে, সকলোৱে চাহৰ জুতি লৈছে, তেওঁ চাহ খাবলৈ গৈছে আৰু বহুতে ছ'চিয়েল মিডিয়া মাধ্যমত তেওঁক কি কৰিছে ফেমাছ কৰি পেলালে। আৰু পাছত কি হৈছে, এতিয়া চুকুৱালী আমাৰ অসমৰ কিছুমান যিবিলাক মন্তব্য আগবঢ়ালে, এই মন্তব্যবিলাকে আচলতে মনত আঘাত দিছে। দেখিছিলোঁ এতিয়া আমাৰ ৰাইজৰ যিমান সমাগম হৈছিলে, এতিয়া আমি ভিডিঅ'বিলাকত দেখিছোঁ এই পঞ্চায়ত ইলেকশ্যনত তেওঁ যিখিনি ভাষণ দিছিলে, ভাষণবিলাকত তেওঁ যিখিনি মন্তব্য কৰিলে, এই মন্তব্য দিয়াৰ ক্ষণত এজন ফেমাছ ব্যক্তি হিচাপে সকলো মানুহ আহিছে, সকলো মানুহে ভিডিঅ' কৰিছে আৰু তেনেধৰণৰ কিছুমান তাত সহজ সৰল ব্যক্তি থাকে আৰু ব্যক্তিসকলেও তেওঁ কথাবিলাকক যদি ভাবি লয় যে তেওঁ সঁচা কথা কৈছে, তেনেক্ষণত কি হ'ব পাৰে, অৰ্থাৎ তেওঁ যিখিনি সমাজলৈ যিখিনি বাৰ্তা আগবঢ়ালে, এই বাৰ্তাখিনি কোনোপধ্যে গ্ৰহণযোগ্য নহয়। ভাবিছোঁ তেনেবোৰ ব্যক্তি যাতে তেওঁলোকৰ মনৰ সংস্কাৰ কৰিব লাগে, মনৰ যিবিলাক ভাৱাৰ্থবোৰ তেওঁলোকে বেয়া, এনে এজন ব্যক্তিক আচলতে আমি নিজেই উঠুৱাই লৈ যে কুঠাৰাঘাত কৰিছোঁ, তেনেধৰণৰ মোৰ প্ৰতিপন্ন হৈছে। ভাবিছোঁ এই ব্যক্তিজনে যাতে এনেধৰণৰ আচৰণ নকৰক আৰু তেওঁ যেনেদৰে ফেমাছ হৈছে তেনেদৰে ফেমাছ হৈ থাকক, আমাৰ কোনো তাত ক'বলগীয়া নাই। কিন্তু আমাৰ অসমৰ হওক বা লাচিত বৰফুকন হওক, মা কামাখ্যাৰ বিষয়ে তেনেধৰণৰ বিৰূপ মন্তব্য আচলতে গ্ৰহণযোগ্য নহয় আৰু তেওঁ ক্ষমা খুজিছে আৰু ক্ষমা খুজিবলগীয়া যোগ্য আৰু ক্ষমা খুজিব লাগিবই। গতিকে তেওঁ ক্ষমা খুজিছে, এইটো আমি ক'ব নাযাওঁ, ক্ষমা তেওঁ খুজিছে, কিন্তু ভৱিষ্যত দিনত যাতে তেনেধৰণৰ তেওঁ বিৰূপ মন্তব্য নকয় তাৰ কামনা কৰিছোঁ। আজিৰ ভিডিঅ'ত ইমানেই। ধন্যবাদ। জয় অসম।